কেনে হাতৰ বেদনা উঠছে কিবা কিয় বা উঠলা কেনে বেদনা করছে মোরা থাকবা পারা নাই বেদনাত মই কি দাদা তোৰ কি হৈছে কিয় এনেকে নাচা তই আজি নকবি দে মস্ত হাতৰ বেদনা উঠছে কিয় বা তোৰ হাতৰ বেদনা নুঠে কাৰ উঠব দিন ৰাতি নাই পাবজি খেল আৰু খেল পাবজি তোৰ হাতৰ নহয় ভৰি পেট চব বেদনা কৰিব তোৰ শগুন তই সাপ পাইছা সাপ বেটি যা ঘূৰি পৰা এনেই বেদনাত মৰবা লাগছো তোক তো ভাল কলি হাপাই হয় কিবাই হয় যাও যা নাটকো টকা দেখবা পাৰে বেটা কুম্ভকৰ্ণ কাম বনটো নাই বাগাত দিছা খাইছা পাবজি খেলছা সেয়ে তোৰ বেটা হ'ব যায় বেটি কিয়ে কাইৰা তুই উঠছে না উঠা নাই তোক দেখোন মই উঠাবা কৈছিলোঁ উঠছে ৰ মা সিৰ কিবা হাত কেন মস্ত বেদনা কৰি আছে বোলে তই যাচোন কিবা নাংমেন ফিক্স চিক্স লগে দিনি খেলবা দিনি আৰু পাবজি না মাপজি হাত বেদনা নুঠে ভৰি বেদনা উঠব বাপ্পা ঐ দিন নাই ৰাতি নাই খালি পাবজি কিয় উঠছা হাতৰ বেদনা বোলে তোৰ মস্ত বেদনা শুকুনি আহি লগে দিছে নাকিটো কাক শুকুনি বুলি কোৱা হা বেটা লাজ নাই বইনেতো আহি মোৰ আগত ক'ব লাগছে হাতৰ বেদনা দাদাৰ ফিক্স অলপ লগে দিয়া আৰু তই তাইক শুকুনি বুলি কোৱা ব্যৱহাৰ নিশিকলি ন বইনে এটাই মৰম কৰবা নিশিকলি বেটা দিন নাই ৰাতি নাই পাবজি এথেন কেনে উঠছে না হাতৰ বেদনা তোৰ তই এনেই বকলি তাক সি কিজানি সঁচাই মস্ত বেদনা উঠছে মই এলগে দিওঁ দে দেউতাৰ কাইজা লাগবাও তাৰক নাই আৰু মৰম কৰবাও তাৰক নাই কি যে হ'ব আহাত দুটাৰ লগত আমাৰ আপা আপি দুটা এনে দিয়ক কাইজাও কৰে আৰু সময়ত এটাৰ বিপদ হ'লে এটাই আউগেও যায় আপনা আৰু একেই কিজানি হয় না নহয় কওকচোন আপোনাক এটা কথা কওঁ ৰ'ব আপুনি মোৰ ভিডিঅ'বিলাক চাইহে কিন্তু লাইক নামাৰে কিয় নামাৰে দিয়ক লাইক এটা মাৰব লাইক এটা মাৰোঁতে একো নহয় দিয়ক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব